हेलो एभ्रिवान स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু এয়া আজিৰ ব্ৰেকফাষ্টত মই চলে কুলচে বনাম বুলি এয়া বুটখিনি ৰাতিতে তিয়াই থৈছিলোঁ আৰু এয়া বুটখিনি মই এতিয়া সিজিবলৈ দিম এতিয়া মই প্ৰেছাৰ কুকাৰটো বুটখিনি দি এতিয়া পানীও দি দিলোঁ নিমখ দিলোঁ হালধিও দিলোঁ আৰু এতিয়া মছলা টপলাটো দি দিলোঁ চাহপাত দালচেনি লং ইলাচি আৰু এতিয়া মানে 3টামান চিটি আহিলে মই এতিয়া নমাই থ'ম আৰু ইপিনে মই ইয়াতে আটা লৈ লৈছোঁ আৰু তাতে এয়া নিমখ বেকিং সোডা বেকিং পাউডাৰ দি লৈছোঁ আৰু এতিয়া এইখিনিত মই এয়া দৈ মানে একদম পানী নথকা খমখমীয়া দৈখিনি যেহেতু মই মিহি কৰিব লাগিব গতিকে আগতে অলপ বাটিত লৈ মই ভালকৈ মিহি কৰি ল'ম তাৰপিছত আটাৰ লগত মই মঠি ল'ম ভালকৈ এতিয়া অলপমান মিহি কৰি ল'ম মই মিহি কৰি ল'লোঁ ইজ দিব পাৰে মানে মই যেহেতু ইজ ব্যৱহাৰ কৰা নাই আৰু ময়দাও ব্যৱহাৰ কৰা নাই মই আটাৰে বনাই আছোঁ বাটাৰ দিব পাৰে বাটাৰ দি দিম আৰু এয়া হৈছে তেতেলী এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম আৰু এতিয়া ইয়াতে মই ইয়াতে পুদিনা দি দিছোঁ এই পেষ্টখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি মই পেষ্ট বনাই ল'ম ধুনীয়াকৈ দি আৰু এনেকৈ হেতা দি অলপ অলপ পিচি দিম মই ইয়াতে জিৰা ধনিয়া গুড়ি আদা কৰি চবখিনি দি লৈছোঁ ইয়াতে এয়া তেল দি লৈছোঁ ইয়াতে কাটি লোৱা পিঁয়াজ দি লৈছোঁ এয়া পুদিনা আৰু তেতেলীখিনি মই পানী দি মিলাই লৈছোঁ ইয়াতে মই এইখিনি ঢালি দিম আৰু চলেটো প্ৰায় হৈ গ'ল আৰু ইয়াতে এনেকৈ কাটি হোৱা ৰৈ যোৱা অলপ পিঁয়াজ আছিল এনেকৈ ওপৰত দি দিলোঁ গোটাকৈ দি দিছোঁ যিহেতু মই জ্বলা হ'বৰ কাৰণে দিয়া নাই আৰু এইফালে মেৰিনেট কৰি থোৱা ডোটো একদম ৰেডি হৈ গৈছে ফুলি গৈছে গতিকে এতিয়া মই কুলচে বনাম ইয়াৰ পৰা এয়া আৰু মই ইয়াৰে কুলুটা পিঠি ইয়াতে
এনেকৈ পানী লগাই ল'ম পানী দিয়া সাইডটো তলফালে কৰি মই ইয়াতে আৰু এয়া 2 চামুচ মই ঘি দি দিছোঁ আৰু খুব সহজতে এইদৰে ঘৰতে একদম হেলদিকৈ বনাই খাব পাৰে ল'ৰা ছোৱালী সকলোৱে ঘৰৰ সকলোৱে ভাল পাব খাবলৈ এইদৰে মই গোটেইকেইখন বনাই লৈছোঁ আৰু এখন আপোনালোকক বনাই দেখুৱালোঁ ইমান যে কোমল হৈছে ইমান ধুনীয়াকৈ হৈছে মানে কুলচেটো দেখাতে গম পায় ৰেডি আৰু এয়া চলেখিনিও ৰেডি আৰু চলেখিনিত এতিয়া মই অলপমান চাট মছলা দি দিম ভাল লাগে খাবলৈ আৰু এয়া সালাড টেস্টি চলে কুলচে একদম রেডি টমেটো সস পুদিনা আৰু তেতেলী বলা খাবা টেস্টি হৈছে না বুজিছো ন মজা লাগিছে পিঁয়াজ আৰু বিলাহীখিনি মই এয়া কাটি ল'লোঁ পিঁয়াজখিনি পেষ্ট বনাই লৈ মই এতিয়া ইয়াতে বিলাহীখিনিও পেষ্ট বনাই ল'ম যিহেতু আজি দুপৰীয়া মই মাছৰ সৈতে বনাম বুলি ভাবিছোঁ আৰু এয়া বিলাহী পেষ্টখিনি মই ইয়াতে এনেকৈ ৰাখি দিলোঁ মাছখিনি নিমখ হালধি দি দিলোঁ আৰু এই মাছটো নহয় বহুত বেছি কৰি ফুটে সেইকাৰণে মোৰ বহুত বেছি ভয় লাগে বাবে মই এনেকৈ ফটাফট কৰি দি দিছোঁ আৰু এতিয়া পাৰ্চেল এটা আহিলে আৰু মই আহিছোঁ ল'বলৈ এয়া আৰু মই আপোনালোকক দেখুৱাম আৰু গাইজ যিহেতু বৰষুণ একদম নেৰানেপেৰা বৰষুণ সেইকাৰণে ঘৰতে এইদৰে কাপোৰবিলাক মেলি থৈছোঁ সকলোৰে এনেকুৱাই অৱস্থা কিজানি এনেকৈ বৰষুণ আৰু এইফালে মোৰ মাছখিনি ভাজিও হৈ গ'ল আৰু এইখিনি হ'ল মই বনাই লোৱা মছলাখিনি পিঁয়াজৰ পেষ্ট বিলাহী পেষ্ট আৰু তাতে জিৰা গুড়ি ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ অলপমান দি দিছোঁ আৰু নিমখ হালধি দি এয়া মই ভাল কৰি ভাজি ল'ম অলপমান পানী দিলোঁ আৰু ইয়াতে অলপমান মই গৰম মছলাও দি দিছোঁ দেই এয়া ভালকৈ উতলি অহাত এতিয়া মই মাছখিনি দি দিলোঁ আৰু মাছখিনি দি অলপ সময় উতলিলে যাতে মাছখিনি সিজি যায় এনেকুৱা হোৱালৈকে আৰু যেতিয়া কালাৰটো ইয়াৰ চেঞ্জ হ'ব তেতিয়াতে মই গেছ অফ কৰি দিম মানে তেতিয়া হৈ গ'ল আৰু এয়া হৈ গ'ল খাব পৰা আৰু ভাত পানী খোৱা হ'ল তেতিয়া যে পাৰ্চেলটো আহিছিল আহকচোন মই আপোনালোকক দেখুৱাওঁ আৰু সেয়া এযোৰ চাদৰ মেখেলা আহিছিল আৰু চাদৰ মেখেলাযোৰ একদম বহুত ধুনীয়া কাপোৰ আহিছে চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে মচুৰ দালিৰ নিচিনা কালাৰটো এনেকুৱা আৰু
ইয়াতে দুগুণীয়াৰে এনেকৈ ফুল দিয়া আছে আৰু গুণা ফুলো কৰা আছে এতিয়া আৰু এটা ক্ৰছ ডিজাইন দিয়া এটা হৈছে ব্লাউজ পিচটো আৰু এইখন মেখেলাখন আৰু একদম চফ্ট কোৱালিটিৰ কাপোৰটো হয় একদম ধুনীয়া হয় কিন্তু কাপোৰযোৰ আৰু এইখন হৈছে চাদৰখন এইকেইটা ছাইড পাৰিকেইটা এনেকুৱা আৰু এইখন হৈছে চাদৰ আঁচলটো আৰু গোটেই গাটো এনেকুৱা আছে এনেকুৱা ডিজাইন মানে ক্ৰছ ডিজাইন আৰু গুণাৰ কাম কৰি দিয়া আছে এনেকুৱা কাপোৰযোৰ কিন্তু ধুনীয়া আহিছে এয়া ইচ্ছা কৰিলে আপোনালোকে যদি ভাল লাগে ল'ব পাৰে একদম চফ্ট কোৱালিটি সকলো পিনৰ পৰাই ভাল কিন্তু মই যিহেতু এই কাপোৰযোৰ অৰ্ডাৰ কৰা নাছিলোঁ আৰু ইয়াৰ কালাৰ আৰু ডিজাইনো বেলেগ সেইকাৰণে মই ৰিটাৰ্ণ কৰিম কিন্তু কাপোৰযোৰ একদম ভাল কাপোৰে আহিছে আৰু ভিডিঅ'টো নিশ্চয় ভাল লাগিলে আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ